Hello friends, welcome to my channel YouTube Study for You. আজি আমি ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ ওপৰত এটা জেনেৰেল নলেজৰ ভিডিঅ' লৈ আহিছোঁ আৰু এই ভিডিঅ'টোত এড কৰা আটাইকেইটা কুৱেশ্যনে SSC CHSLত ইতিমধ্যে আহি গৈছে। অৰ্থাৎ এইকেইটা অতি হাই ৰেংকৰ কুৱেশ্যন। গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাওক আৰু যদিহে ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে আহক বন্ধুসকল, পলম নকৰি আমি কুৱেশ্যনকেইটা ডিছকাছ কৰোঁ। কুৱেশ্যন নম্বৰ 1, দ্য হাইয়েষ্ট এয়াৰপৰ্ট ইন ইণ্ডিয়া ইজ। ভাৰতৰ সকলোতকৈ ওখ এয়াৰপৰ্টটো হ'ল, অপশ্যনবিলাক দিয়া আছে ইয়াত: ধৰ্মশালা এয়াৰপৰ্ট, লেহ এয়াৰপৰ্ট, পিথোৰগড় এয়াৰপৰ্ট, ডেৰাডুন এয়াৰপৰ্ট। এই কুৱেশ্যনটো 2015 চনত SSC CHSLত আহি গৈছে। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, লেহ এয়াৰপৰ্ট। এতিয়া লেহ এয়াৰপৰ্ট আৰু এটা নামেৰে জনা যায়, সেই নামটো হৈছে কৌশক বকুলা ৰিম্পোচে এয়াৰপৰ্ট আৰু এই এয়াৰপৰ্টটো লাডাখত আছে। আপোনালোকে এই নামটো মনত ৰাখিব, কাৰণ এই নামটো আহিব পাৰে এক্সামত। লেহ এয়াৰপৰ্টক আৰু আন কি নামেৰে জনা যায় সেইটো হৈছে কৌশক বকুলা ৰিম্পোচে এয়াৰপৰ্ট। এবাৰ আছোঁ 2 নম্বৰ প্ৰশ্নটোলৈ। ৱৰ্ল্ডছ লংগেষ্ট লেণ্ড বৰ্ডাৰ ইজ বিটুইন হুইচ টু কাণ্ট্ৰিজ। পৃথিৱীৰ কোন দুখন দেশৰ মাজত সকলোতকৈ দীঘল লেণ্ড বৰ্ডাৰ আছে? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, কানাডা এণ্ড USA। এতিয়া কানাডাৰ কাৰেঞ্চি হৈছে কানাডিয়ান ডলাৰ আৰু কেপিটেল হৈছে অটোৱা। ইউ এছৰ কাৰেঞ্চি হৈছে US ডলাৰ আৰু কেপিটেল হৈছে ৱাশ্বিংটন DC। কুৱেশ্যন নম্বৰ 3, ৱৰ্ল্ডছ লাৰ্জেষ্ট প্ৰডিউচাৰ অফ কফি। পৃথিৱীৰ ভিতৰত সকলোতকৈ কফি কোনে বেছিকৈ উৎপাদন কৰে? এই কুৱেশ্যন 2015 চনত আহিছে SSC CHSLত। ইয়াৰ অপশ্যনবিলাক দিয়া আছে: আৰ্জেণ্টিনা, পেৰু, ব্ৰাজিল, ইণ্ডিয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, ব্ৰাজিল। এতিয়া ব্ৰাজিলৰ কাৰেঞ্চি কি? ব্ৰাজিলৰ কাৰেঞ্চি হৈছে ব্ৰাজিলিয়ান ৰিল আৰু কেপিটেল হৈছে ব্ৰাজিলিয়া। আপোনালোকে কাৰেঞ্চি, কেপিটেল এইবিলাক মনত ৰখাটো দৰকাৰ, কাৰণ এইবিলাকো এক্সামত সচৰাচৰ আহি থাকে। এইবাৰ হৈছে 4 নম্বৰ প্ৰশ্নটোলৈ। সইললেছ এগ্ৰিকালচাৰ ৰেফাৰ্ছ টু। সইললেছ এগ্ৰিকালচাৰে কি বুজায়? ইয়াৰ অপশ্যনবিলাক দিয়া আছে: চেৰিকালচাৰ, হাইড্ৰপনিক্স, হাইগ্ৰ'পনিক্স আৰু ইণ্টাৰক্ৰপিং। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, হাইড্ৰপনিক্স। এতিয়া হাইড্ৰপনিক্স মানেনো কি? এই সম্পৰ্কে আমি কিছু কথা জানি লওঁ আহক। হাইড্ৰপনিক্স মানে হৈছে, ইয়াত তুমি হাইড্ৰপনিক্সৰ বিষয়ে কিছু কথা লিখি দিছোঁ। হাইড্ৰপনিক্স হৈছে এটা গ্ৰীক শব্দ। এই শব্দটো হাইড্ৰ আৰু পনছ নামৰ দুটা শব্দৰ পৰা আহিছে। হাইড্ৰ মানে হৈছে ৱাটাৰ আৰু পনছ মানে হৈছে লেবাৰ। অৰ্থাৎ ৱৰ্কিং ৱাটাৰ ইজ ইটছ ৰ মেটেৰিয়েল। চিম্পলি গ্ৰ'য়িং প্লেণ্টছ উইদাউট চইল, মানে মাটি অবিহনে বা বালি অবিহনে মানে বিভিন্ন ধৰণৰ শস্য আদি গ্ৰ' কৰা হয় বা মানে উগোৱা হয়। ইয়াকেও হাইড্ৰপনিক্স বুলি কোৱা হয়। এতিয়া এই বিষয়ে আপোনালোকে গুগলত ডিটেইলছত পঢ়িব পাব, তাৰ পৰা আপোনালোকে পঢ়ি ল'ব হাইড্ৰপনিক্স মানেনো কি। এইবাৰ আছে 5 নম্বৰ প্ৰশ্নটোলৈ। ন্যামগিৰি হিল ইজ লোকেটেড ইন কালাহাণ্ডি ডিষ্ট্ৰিক্ট অফ। ইয়াত কোন কালাহাণ্ডি ডিষ্ট্ৰিক্টখন ক'ত আছে এইটো সুধিছে ইয়াত: পাঞ্জাৱ, উৰিষ্যা, কেৰেলা, পশ্চিমবংগ। এই প্ৰশ্নটো SSC CHSL 2014ত আহি গৈছে। ন্যামগিৰি হিল ইজ লোকেটেড ইন কালাহাণ্ডি ডিষ্ট্ৰিক্ট অফ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, উৰিষ্যা। এতিয়া উৰিষ্যাৰ কেপিটেল হৈছে ভুৱনেশ্বৰ আৰু বৰ্তমানৰ চিফ মিনিষ্টাৰ হৈছে নবীন পাটনায়ক। এইবাৰ আছে 6 নম্বৰ প্ৰশ্নটোলৈ। এ চাইক্লোন অকাৰ্ছ ৱেন। অপশ্যনবিলাক দিয়া আছে: দেয়াৰ ইজ এ ল' প্ৰেছাৰ ইন দ্য চেণ্টাৰ এণ্ড হাই প্ৰেছাৰ এৰাউণ্ড। অপশ্যন নম্বৰ বি, দ্য প্ৰেছাৰ ইন দ্য চেণ্টাৰ ইজ ইকুৱেল টু দ্য প্ৰেছাৰ এৰাউণ্ড। অপশ্যন নম্বৰ চি, প্ৰেছাৰ অল এৰাউণ্ড। অপশ্যন নম্বৰ ডি, দেয়াৰ ইজ এ হাই প্ৰেছাৰ ইন দ্য চেণ্টাৰ এণ্ড ল' প্ৰেছাৰ এৰাউণ্ড। ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ, দেয়াৰ ইজ এ ল' প্ৰেছাৰ ইন দ্য চেণ্টাৰ এণ্ড হাই প্ৰেছাৰ এৰাউণ্ড। অৰ্থাৎ যেতিয়া চেণ্টাৰত প্ৰেছাৰটো ল' হৈ যায় আৰু বাহিৰৰ প্ৰেছাৰটো হাই থাকে, তেতিয়াহ'লে ঘূৰ্ণী বতাহ বা চাইক্লোনৰ উৎপত্তি হয়। এইবাৰ এইটো 7 নম্বৰ প্ৰশ্নটোলৈ। এন আৰ্থকুৱেক ইজ অলছ' ন'ন এজ। ভূমিকম্পক আৰু কি বুলি জনা যায়? ইয়াৰ অপশ্যনবিলাক দিয়া আছে: টেম্পাৰ, ট্ৰেমৰ, টিচাৰ, নান অফ দিছ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, ট্ৰেমৰ। ট্ৰেমৰ শব্দৰ মিনিং হৈছে চেকিং। চেকিং মানেতো কঁপনি, গতিকে আৰ্থকুৱেক মানেও যিহেতু এটা কঁপনি, গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব ট্ৰেমৰ। অৰ্থাৎ ভূমিকম্পক আমি ট্ৰেমৰ নামেৰেও জানো।
এইবাৰ এইছোঁ 8 নম্বৰ প্ৰশ্নটোলৈ। 8 নম্বৰত আছে আৱাৰ এটমস্ফিয়াৰ ইজ ডিভাইডেড ইনটু ডেছ লেয়াৰ্ছ। আমাৰ এটমস্ফিয়াৰ অৰ্থাৎ বায়ুমণ্ডলখন কেইটা ভাগত ভাগ কৰা হৈছে সেইটো সুধিছে ইয়াত। অপশ্যন দিয়া আছে 4, 2, 5, 3। ইয়াৰ শুদ্ধ কি হ'ব? এইটোতো সচৰাচৰ সকলোৱে জানেই। ইয়াৰ শুদ্ধ হ'ব অপশ্যন নম্বৰ চি, 5টা লেয়াৰত ভাগ কৰা হৈছে। আৰু সেই 5টা লেয়াৰনো কি কি সেইকেইটা আমি ইয়াত লিখি দিছোঁ। সেইকেইটা হ'ল ট্ৰপস্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ, মেছস্ফিয়াৰ, থাৰ্মোস্ফিয়াৰ আৰু লনোস্ফিয়াৰ। 9 নম্বৰ প্ৰশ্ন, ইণ্ডিয়া ইজ দ্য লাৰ্জেষ্ট প্ৰডিউচাৰ এণ্ড এক্সপৰ্টাৰ অফ। ইণ্ডিয়াই হায়েষ্ট কি বস্তু প্ৰডিউচ কৰে আৰু ৰপ্তানি কৰে? সেইকেইটা কোনটো হ'ব ইয়াত সুধিছে। কটন, টি, কপাৰ, মাইকা, ইয়াৰ ভিতৰত কোনটো বস্তু হায়েষ্ট প্ৰডিউচ কৰে আৰু এক্সপৰ্ট কৰে ইণ্ডিয়াই? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন নম্বৰ ডি, মাইকা। মাইকা হৈছে এবিধ ধাতু। এই ধাতুটো ইণ্ডিয়াৰ সকলোতকৈ বেছি প্ৰডিউচ হয় আৰু ইণ্ডিয়াৰ ৰপ্তানিও এইটো সকলোতকৈ বেছিকৈ কৰে। এইবাৰ আছে 10 নম্বৰ প্ৰশ্নটোলৈ। এইটো হৈছে দ্য চইলছ হুইচ আৰ ৰিচ ইন কেলছিয়াম আৰ নোন এজ। সেইবিলাক মানে যিবিলাকত কেলছিয়াম বেছিকৈ থাকে তাক কি বুলি জনা যায়? অপশ্যন দিয়া আছে পেডোকলছ, পডোচলছ, পেডালফাৰ্ছ আৰু লেটাৰিটেটছ। ইয়াৰ শুদ্ধ হ'ব অপশ্যন নম্বৰ ডি, লেটেৰাইটছ হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তেতিয়াহ'লে বন্ধুসকল ভিডিঅ'টো আজিলৈ ইমানেই। যদি এই ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।